নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক জনাম আয়ুৰ স্বাস্থ্য মিত্ৰসকলে নিযুক্তি পোৱাৰ পিছত তেওঁলোকে কি কাম কৰিব লাগিব, লগতে তেওঁলোকে কিমান টকা মাহিলী দৰমহা পাব, এই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহ'লে কিন্তু আপোনালোকে ভালদৰে জানিব পাৰিব যে আয়ুৰ স্বাস্থ্য মিত্ৰসকলে কি কাম কৰিব লাগিব বা তেওঁলোকে কি কৰিব আৰু তেওঁলোকে মাহিলী কিমান টকা দৰমহা পাব। তো বন্ধু বান্ধৱীসকল আপুনি যদি আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব বিচাৰে তেতিয়াহ'লে কিন্তু এইটোৱে চান্স, এতিয়াই কিন্তু আপুনি ফৰ্মখন ফিল আপ কৰক, লগতে আপুনিও আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ নামটো দি দিয়ক। আপোনাৰ 4 মাহৰ ট্ৰেইনিংটো হোৱাৰ পিছতে কিন্তু আপুনিও কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে নিযুক্তি পাব। তো বন্ধু বান্ধৱীসকল বৰ্তমান কিন্তু প্ৰতিখন পঞ্চায়ততে কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ নিযুক্তি প্ৰক্ৰিয়াটো চলি আছে। তো প্ৰত্যেকখন পঞ্চায়ততে কিন্তু 6জনকৈ কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াটো কিন্তু চলি আছে। তো ইয়াতে যদি আপোনাৰ নামটো দি দিছে, ফৰ্মখন যদি আপুনি ফিল আপ কৰিছে, তেতিয়াহ'লে কিন্তু আপুনি যদি চিলেকশ্যন হৈ যায় তেতিয়াহ'লে আপোনাৰ কিন্তু এটা 4 মাহৰ ট্ৰেইনিং হ'ব প্ৰথমতে। তো এই 4 মাহৰ ভিতৰত 2 মাহ হ'ব আপোনাৰ থিয়ৰী ট্ৰেইনিং আৰু 2 মাহ হ'ব আপোনাৰ প্ৰেক্টিকেল ট্ৰেইনিং। তো এই 4 মাহৰ ট্ৰেইনিংটো সম্পূৰ্ণ হোৱাৰ পিছত এটা এক্সাম পাতিব, সেই এক্সামত আপোনাক কিন্তু পাছ কৰিব লাগিব। পাছ কৰাৰ পিছতে কিন্তু আপুনি এজন আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে নিযুক্তি পাব। তো NGOৰ থ্ৰুৱেদি কিন্তু এই নিযুক্তিটো দিয়া হ'ব। তো আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে যেতিয়া আপুনি নিযুক্তি লাভ কৰিব তেতিয়া কিন্তু প্ৰথমতে কি কৰিব লাগিব, আপোনালোকক আপোনাৰ গাঁওখনত যে 6জন আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব তেওঁলোকে কি কৰিব, আপুনি যেতিয়া আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে নিযুক্তি লাভ কৰিব, প্ৰথমতে আপোনাৰ গাঁওখনত থকা ঘৰবিলাকত ঘৰে ঘৰে গৈ কিন্তু আপোনাৰ সেই পৰিয়ালটোৰ এটা সাৰ্ভে কৰিব লাগিব। তো সেই গাঁৱত থকা প্ৰত্যেক ঘৰতে গৈ কিন্তু পৰিয়ালটোৰ এটা সাৰ্ভে কৰিব লাগিব যে সেই ঘৰটোত কিমানজন ব্যক্তি আছে, লগতে পুৰুষ কিমানজন আছে, মহিলা কিমানজন আছে, বয়স কিমান, তেওঁলোকৰ কি বেমাৰ আছে, সেই সকলোখিনি তথ্য কিন্তু এটা সাৰ্ভে হিচাপে লিখি ল'ব লাগিব। তো এই সাৰ্ভেটো সম্পূৰ্ণ হোৱাৰ পিছতে আপোনাৰ কাম হ'ব কি, আপোনাক আয়ুৰ্বেদিক ঔষধৰ বিষয়ে, আয়ুৰ্বেদিক মেডিচিনৰ বিষয়ে কিন্তু তেওঁলোকক জনাব লাগিব যে এইটো ৰোগৰ বাবে এইটো আয়ুৰ্বেদিক মেডিচিন খাব লাগে বা এইটো ঔষধ ব্যৱহাৰ কৰিব লাগে, এইখিনি কিন্তু তেওঁলোকক শিকাই দিব লাগিব। লগতে আপোনাৰ যোগা কিছুমান থাকে যে আপোনাৰ যে কঁকালৰ বিষ হ'লে বা ভৰিৰ বিষ হ'লে কি যোগা কৰিব লাগিব, বা এনেকৈ আপোনাৰ কোনটো বেমাৰৰ বাবে কোনটো যোগা কৰিলে সেই বেমাৰৰ পৰা মুক্তি লাভ কৰিব পাৰি যোগাৰ মাধ্যমত। তো এইখিনিও কিন্তু তেওঁলোকক শিকাব লাগিব, এই গাঁৱৰ মানুহবিলাকক, যে কোনটো যোগাৰ পৰা কোনটো উপকাৰ হয়। তো এইবিলাক কিন্তু গাঁৱৰ মানুহখিনিক শিকাব লাগিব। লগতে প্ৰত্যেক দিন দৈনন্দিন কোনখিনি যোগা কৰিলে আমি সুস্থ হিচাপে থাকিব পাৰি, তো এইবিলাক কিন্তু গাঁৱৰ মানুহক শিকাব লাগিব। এইবিলাক হ'ল আয়ুৰ স্বাস্থ্য মিত্ৰৰ কাম। তো সদায় কিন্তু তেওঁলোকে গাঁৱত ভিজিট কৰিব, গাঁৱত যাব, গাঁৱত গৈ সেই গাঁৱৰ মানুহখিনিক এই যোগা আৰু আয়ুৰ্বেদিক মেডিচিনৰ বিষয়ে কিন্তু অৱগত কৰিব। তো এই বিষয়ে কিন্তু তেওঁলোকক জনাব যে যোগাসন কেনেকৈ কৰিব লাগে, এইবিলাক শিকাব। লগতে আয়ুৰ্বেদিক মেডিচিনৰ বিষয়ে তেওঁলোকক জনাব যে কোনটো বেমাৰৰ বাবে কোনটো আয়ুৰ্বেদিক মেডিচিন খাব লাগে, কোনটো দৰৱ খাব লাগে, এইখিনি কিন্তু গাঁৱৰ মানুহখিনিক শিকাব। তো এইবিলাক হ'ল আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ কাম। তো লগতে সেই আয়ুৰ স্বাস্থ্য মিত্ৰজনে কি কৰিব, সেই কোনো এজন যদি কিবা বেমাৰত ভুগি আছে, তো সেই মানুহজনক কেনেকৈ আয়ুৰ্বেদিক মেডিচিনৰে সুস্থ কৰিব পৰা যায় তাৰ বাবে এজন আয়ুৰ্বেদিক চিকিৎসকৰ লগত যোগাযোগ কৰি দিব। লগতে সেই আয়ুৰ্বেদিক মেডিচিনখিনি আনি তেওঁলোকৰ সেই ব্যক্তিজনৰ ৰোগীজনৰ হাতত দিব, তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব সেইখিনি শিকাই দিব। এইবিলাক হ'ল সেই আয়ুৰ স্বাস্থ্য মিত্ৰৰ কাম। তো এইবিলাক কাম কিন্তু পিছত কৰিব লাগিব। লগতে আৰু কি কাম কৰিব লাগে সেইটো পিছতহে গম পোৱা যাব, কাৰণ এতিয়ালৈকে কোনেও নিযুক্তি পোৱা নাই। তো এতিয়া নিযুক্তি প্ৰক্ৰিয়াটো চলি আছে। তো নিযুক্তি যেতিয়া সম্পূৰ্ণ হ'ব, যেতিয়া কাম আৰম্ভ হ'ব আয়ুৰ স্বাস্থ্য মিত্ৰত, তেতিয়াহে কিন্তু ভালকৈ গম পোৱা যাব যে আৰু কি কাম কৰিব এই আয়ুৰ স্বাস্থ্য মিত্ৰজনে। তো যদি আপোনালোকে আয়ুৰ স্বাস্থ্য মিত্ৰ হিচাপে
নিযুক্তি লাভ কৰিব বিচাৰে যদি আপুনি এজন আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব বিচাৰে তেতিয়াহ'লে কিন্তু এইকেইটা কাম কিন্তু কৰিব লাগিবই এইবিলাক কিন্তু বাধ্যতামূলক লগতে ইয়াৰ উপৰিও কিন্তু আৰু কিছুমান কাম থাকিব সেইখিনি কিন্তু যেতিয়া আপোনাৰ নিযুক্তি হ'ব তেতিয়াহে আপুনি গম পাব তো এতিয়া আহিলো দৰমহা কিমান তো এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ দৰমহা কিমান তো বন্ধু বান্ধৱীসকল চাওক এই আয়ুৰ স্বাস্থ্য মিত্ৰসকলে প্ৰথমতে কিন্তু কেইমাহমান কি কৰিব যেতিয়া কাম আৰম্ভ কৰিব প্ৰথম কেইমাহ আপোনাৰ 12,000 টকাকৈ কিন্তু দৰমহা লাভ কৰিব তো এজন আয়ুৰ স্বাস্থ্য মিত্ৰই প্ৰতি মাহে 12,000 টকাকৈ দৰমহা লাভ কৰিব কিছুদিন পিছত এই দৰমহা বৃদ্ধি হৈ 18,000 টকালৈ বৃদ্ধি পাব তো কিছুদিন কাম কৰাৰ পিছতে সেই আয়ুৰ স্বাস্থ্য মিত্ৰৰ জনৰ বহুখিনি অভিজ্ঞতা হ'ব লগতে তেওঁৰ কিন্তু দৰমহাও বৃদ্ধি পাব বুলি উল্লেখ কৰিছে তো কিছুদিন পিছতে কিন্তু 18,000 টকালৈ এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ দৰমহা বৃদ্ধি পাব তো বন্ধু বান্ধৱীসকল যদি আপুনি আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব বিচাৰে তেতিয়াহ'লে অতি সোনকালে ফৰ্ম ফিলআপ কৰক লগতে ট্ৰেইনিংটো কৰি লওক তাৰ পিছতে কিন্তু আপুনি এজন আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব পাৰিব তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ